নমস্কাৰ আপোনালোক সকলোকে মোৰ অন্য এটি মিনি ভ্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি গম পাইছে মই আহিছোঁ কামাখ্যা মন্দিৰত। বহুত বেছি সপোন এটা পঢ়ি ৰাখিছিলোঁ, আহিম বুলি আহিবই পৰা নাছিলোঁ। গতিকে আজি আহি গ'লোঁ ফাইনেলি, মনটো বহুত বেছি ভাল লাগিছে। এইফালে আমি পূজা কৰিবৰ বাবে ৰৈ আছোঁ, যিহেতু বহুত বেছি ভিৰ আছিলে, গতিকে ৰখিব লাগিব। কাৰণ বহুত দূৰ দূৰণিৰ মানুহ আহে ইয়াত। বহুত ডাঙৰ মন্দিৰ হয় এইটো, নীলাচল পাহাৰত। বহুত বেছি ভাল লাগিছে আহি পিনে। আৰু আমি চাকিখিনিও জ্বলাই ল'লোঁ ধুনীয়াকৈ। আৰু ইয়াত অকণমান মন্দিৰটো দেখাই দিছোঁ চাওকচোন। আৰু সকলোৱেতো আহি পাইছে ইয়াত, গতিকে অকণমান দেখাই দিছোঁ। আৰু মই প্ৰথমবাৰ আহিছোঁ ইয়াত। আহি পিনে মই এটাই কথা ক'ম, যেন মনৰ পৰা গোটেই দুখবোৰ নোহোৱা হৈ গৈছে। মনটোৱে কিবা ফ্ৰেছ লাগি থাকে, বহুত বেছি ভাল লাগে। আৰু মই যে এনি টাইম হাঁহি আছোঁ, কাৰণ মোৰ গোটেই দুখবোৰ যে নোহোৱা হৈ গৈছে, একদম তেনেকুৱা লাগিছে। এইফালে দোকানবোৰো আছে, কিমান ধুনীয়া ধুনীয়া বস্তুবোৰ চাওকচোন। একদম ৰং বিৰঙৰ বহুত দোকান আছে ইয়াত। স্পেচিয়েল মানুহজনৰ বাবে এটা খাৰু ল'লোঁ, য'ত কামাখ্যা বুলি লিখা আছে। বহুত ধুনীয়া লাগিছে। আৰু পেৰা, মিঠাই আৰু জাপ লৈছোঁ প্ৰসাদ হিচাপে। আৰু ইয়াত বহুত ডাঙৰ এটা পুখুৰীও আছে ইয়াত। আৰু এই পানী স্পৰ্শ কৰিলে বা মূৰত ল'লে পবিত্ৰ বুলি কোৱা হয়। আৰু ইয়াত ছাগলী বা পাৰ এৰি দিলে ইয়াতে ধুই পিনে লৈ যোৱা হয়। বহুত বেছি ভাল লাগে। আৰু ময়ো অকণমান লৈছোঁ। আৰু এইফালে পূজা কৰি পিনে আমি ডাইৰেক্ট মেনু চাই আমি অৰ্ডাৰ কৰি দিলোঁ পৰঠা, আৰু খাবলৈ বহুত বেছি টেষ্টি আছিলে। গতিকে খাই ল'লোঁ। ৰাতিপুৱাৰ পৰা যিহেতু একো খাই অহা নাই। আৰু ভিউ চাওকচোন, বহুত বেছি নিয়ৰো পৰি আছিলে। আৰু অকণমান ৰ'দো ওলাইছে, ভাল লাগিছে কিবা এটা। আৰু আমি আছোঁ নীলাচল পাহাৰত, একদম ৰাস্তাৰ পৰা কিমান ওপৰত চাওকচোন, এইবোৰ গাড়ী যাই আছে। বহুত বেছি ভাল লাগিছে। মোৰ যেন ইয়াৰ পৰা ৰিটাৰ্ণ হৈ যাবলৈ মনে যোৱা নাই। আৰু মই কিবা কিবি কৈও আছিলোঁ, বেকগ্ৰাউণ্ড চাউণ্ডটো বহুত বেছি আহিছে, গতিকে মই মিউট কৰি দিব লগা হৈছে। ভইচটো নাহিলে আৰু চৰি তাৰ বাবে। আপুনি যদি ইয়ালৈ কেতিয়াও আহি পোৱা নাই, এবাৰ হ'লেও কামাখ্যা মাক দৰ্শন কৰিবলৈ আহিব। আপোনাৰ মনটো বহুত বেছি ভাল লাগিব। গতিকে বাই বাই, নেক্সট মিনি ব্লগত লগ পাম। বাই বাই।